তো হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট সকলোৱে গম পায়। অনলাইন চাবলৈ আপুনি প্ৰথমতে গুগলত যাব, গুগলত গৈ টাইপ কৰিব এইচএছ ৰিজাল্ট 2020 আছাম জাগৰণ জজ। যে বৰ্তমান এইটো লিংকে চবতকৈ ভালকৈ কাম কৰিছে। তাৰপিছত ক্লিক টু চেক ৰিজাল্ট বুলি ওলাব, 1 নম্বৰ যিটো লিংক তাত ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ পিছত এনেধৰণৰ এটি ইণ্টাৰফেচ ওলাব। তাত গৈ আপুনি প্ৰথমতে ষ্ট্ৰীমটো চিলেক্ট কৰিব লাগিব। আমি ষ্ট্ৰীমটো চিলেক্ট কৰি দিম। ষ্ট্ৰীমটো চিলেক্ট কৰাৰ পিছত ৰোল নম্বৰটো মাৰি দিম। ৰোল নম্বৰ মাৰি দিয়াৰ পিছত ছাবমিট কৰি দিম। ইয়াত মাৰ্কসহ কেণ্ডিডেটৰ নামসহ সকলোবিলাক বস্তু ওলাই আহিব, লগতে ডাউনলোডো কৰিব পাৰিব। ভিডিঅ'টো যদি ভাল লাগিছে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব, লগতে শ্বেয়াৰো কৰি দিব বন্ধু বান্ধৱীৰ লগত। ধন্যবাদ। আগলৈ এনেধৰণৰ ভিডিঅ' পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।